নমস্কাৰ। মোৰ চেনেলটো ক্লিক কৰাৰ বাবে আপোনাক মই প্ৰথমতে ধন্যবাদ জনাইছোঁ। আজিও মই আগৰ দৰে এটা নতুন ভিডিঅ' লৈ আপোনাৰ মাজত উপস্থিত হৈছোঁ। মই যেতিয়া প্ৰথম ভিডিঅ' দুটা আপলোড কৰিছিলোঁ তেতিয়া মোৰ লগৰ দুজনমানে মোলৈ ফোন কৰিছিলে যে মই যে গান গাইছিলোঁ। তো গান গাই পেলাই দিয়াৰ পিছত তেখেতলোকে মোক কৈছিলে যে গানটো ঠিকেই আছে, কিন্তু যদিহে বাদ্যযন্ত্ৰৰ সৈতে গালোঁ হয় তেতিয়া আৰু ভাল লাগিলে হয়। আৰু ময়ো কৈছোঁ হয়, সেইটো হোৱা হ'লে মোৰো ভাল লাগিলে হয়, কিন্তু সেইখিনি সুবিধা বৰ্তমান পৰ্যায়ত মোৰ ওচৰত নাই। আৰু ডিজিটেলি কিছুমান মই শুনিছোঁ ডিজিটেলি এনেকুৱা ধৰণৰ কৰিব পাৰে, কিন্তু সেইটো এক্সপিৰিয়েঞ্চো মোৰ নাই। বিশেষকৈ ইউটিউবৰ ক্ষেত্ৰত এনেকৈ চেনেল বনাই নিজৰ চেনেল চলোৱাৰ সেইটো মোৰ প্ৰথম অভিজ্ঞতাহে হৈছে, মোৰ এক্সপিৰিয়েঞ্চ নাই। তো কথাটো হ'ল, যদি আপুনি কিবা জানে, মই এবাৰ আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, যদি আপুনি কিবা জানে এই ক্ষেত্ৰত যে মিউজিক মানে আপোনাৰ ডিজিটেল আপোনাৰ যিটো বাদ্যযন্ত্ৰ আছে, তো সেই ডিজিটেল বাদ্যযন্ত্ৰৰ জৰিয়তে কেনেধৰণে গান গাই পেলাই ইউটিউবত আপলোড কৰিব পাৰি, তো তেনেকুৱা ধৰণৰ যদি আপুনি কিবা জানে আপুনি মোক কমেণ্টত জনাব। তো মই আপোনাৰ পৰাও কিবা এটা শিকিব নিশ্চয় পাৰিম। আৰু এইবিলাক যে ভিডিঅ' দি আছোঁ, ময়ো জানি ইমান এটা ইণ্টাৰেষ্টিং নহ'ব, কাৰণ যিহেতু মানে একো মই ইয়াত মছলা জাতীয় মই একো লগোৱা নাই। এনেই খালি প্ৰথম মই শিকিবৰ কাৰণে আৰু টাইম পাছ। ফাৰ্ষ্টটো হ'ল টাইম পাছ। মই আগৰ পৰাই ইউটিউব চাওঁ, কিন্তু যেতিয়া আপোনাৰ লকডাউনৰ প্ৰভাৱটো পৰিলে, ঘৰৰ পৰা ওলাব নোৱাৰা হ'লোঁ, তো তেতিয়াহে মই অলপ বস্তুটো এনালাইচিছ কৰিলোঁ, চাব বিচাৰিলোঁ, ভিতৰত খুচৰি চাব বিচাৰিলোঁ কি আছে, তো চেনেলটো কেনেকৈ বনাইছে, কেনেধৰণে আপলোড কৰিছে। তো দেখিছোঁ বহুতৰে বহুতবিলাক মানে ষ্টেণ্ডাৰ্ড, তো সেইখিনি মোৰ জ্ঞানটো নাই। যদিও কোনোবাই হাঁহে তো সেইটো মোৰ উপায় নাই, কাৰণ এইটো যিহেতু শিকা নাই বা তেনেকুৱা ক্ষেত্ৰত আমাৰ অভিজ্ঞতাটো নাই, তো সেইটো লাজ কৰিও লাভ নাই। তো আজি মই যেতিয়া প্ৰথম চেনেলটো মানে বনাবলৈ ষ্টাৰ্ট কৰিছিলোঁ, মোৰ বিশেষ বেলেগ একো জ্ঞান নাই। মানে কিহৰ ওপৰত ভিত্তি কৰি মই চেনেলটো বনাম তেনেকুৱা ধৰণৰ মোৰ একো জ্ঞানটো মই এতিয়ালৈকে পোৱা নাই। কিন্তু লাষ্টত ভাবি কি ভাবিম, মই এনেকৈয়ে ভাবিলোঁ যে মই গান গাম। কিন্তু এতিয়া মই খালি এটাই বস্তুৱেই বিচাৰি আছোঁ যে ডিজিটেল যিটো আপোনাৰ বাদ্যযন্ত্ৰ, ডিজিটেল যিটোকে আমি কেৰিঅ'কে বুলি ক'ব পাৰোঁ, তো সেই বস্তুটো যদি মই কেনেবাকৈ পাওঁ, মোক এতিয়ালৈকে কোনো ধৰক মই তেনেকুৱা জনা মানুহো পোৱা নাই, বা মোক কোনোবাই উপদেশ দিয়া মানুহ মই এতিয়ালৈকে পোৱা নাই এইটো বৰ্তমানলৈকে। যদি আপুনি জানে, আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ, আপুনি মোক এটা কমেণ্টত যদি কিবা এপছ আছে বা কিবা ৱেবছাইট আছে, তো আপুনি মোক ক'ব, তো মই আপোনাৰ পৰা সেই বস্তুটো সংগ্ৰহ কৰিম। আৰু এতিয়া কথাটো হ'ল কি, মূল টপিকটোলৈ আহিছোঁ যে মই আজি এটা নতুন গান লৈ আহিছোঁ, যিটো আপোনাৰ আমাৰ মানে শিল্পী মৰমৰ, মানে মোৰ দাদা স্বৰূপ, একদম মৰমৰ দাদা আমাৰ সীমান্ত দা। তো সীমান্ত দাৰ এটা গান এটা লৈ আহিছোঁ, তো তেখেতৰ গানটো মই গাব বিচাৰিছোঁ। প্ৰথমে কৈ লওঁ যে সীমান্ত দা যেতিয়াই প্ৰায় প্ৰথম গান গাইছে, তো তেতিয়াৰ পৰাই মই তেখেতৰ ফ্ৰেণ্ড। মানে তেখেতৰ প্ৰত্যেককেইটা গানেই মই আপোনাৰ বহুত ভাল পাওঁ, মানে বহুত ভাল পাওঁ। যিকেইটা গানেই গাইছে, তো তেতিয়াৰ পৰা সেই প্ৰথম মই যিমানখিনি জানো, তো আপোনাৰ এইটো জোনবাইখনত গাইছে প্ৰথম, মই জনাটো কৈছোঁ দেই, বাকীটো মই বেলেগ নাজানো। জোনবাইখনত প্ৰথম গাইছে, তো সেই যেতিয়াৰ পৰা জোনবাইখনত গান গাবলৈ লৈছে, তেতিয়াৰ পৰা মই প্ৰথম মানে আপোনাৰ তেখেতৰ গানটো মোৰ বিৰাট ভাল লাগে, একদম প্ৰত্যেককেইটা গানেই মোৰ ভাল লাগে। আৰু তাতকৈও বেছি ভাল লাগিলে যেতিয়া মই তেখেতক ফিজিকেলি লগ কৰিছিলোঁ। মই মাজতে হ'ল বহুত দিন হ'ল বাৰু, তো তেখেতক মই লগ কৰিছিলোঁ, ফিজিকেলি লগ কৰিছিলোঁ, মোৰ গান গোৱা ইণ্টাৰেষ্ট বুলিও কৈছিলোঁ। তেখেতেও সহায় কৰিম বুলি কৈছিলে, কিন্তু কি হ'ল নাজানো, মানে মোৰ পৰিস্থিতি সাপেক্ষেই ধৰক সেইখিনিৰ পৰা আঁতৰি গ'লোঁ। আৰু ইমানটো মিউজিকৰ প্ৰতি মানে গুৰুত্বটো আছিলে যদিও, মানে পৰিস্থিতিৰ পৰা মই আঁতৰি আহিলোঁ। আৰু ইমান এটা নাজানো বাৰু দেই, ধৰক বাকীসকলে যেনেকৈ জানে বা যেনেকৈ গায়, মই সিমানখিনি মোৰ হেৰি নাই। মোতকৈও বহুত ভাল গোৱা মানুহ আছে বা বহুতখিনি আছে। কিন্তু মোৰ মোৰ ইচ্ছা আছে, মানে মোৰ ইচ্ছা এটা আছে কি, মোৰ বেলেগ নহয়, প্ৰফেশ্যনেলি মই মিউজিক কিবা কৰিম বুলি নহয়। জাষ্ট মই তেখেতলোকৰ গানটো গাই পেলাই মোৰ নিজৰ মনটো মোৰ ভাল লাগে, মোৰ নিজকে মোৰ ভাল লাগে। তো মই সেইকাৰণেহে মানে আপোনাক গাবলৈ ওলাইছোঁ। তো এতিয়া মোৰ লগতে আপোনাৰ মনটো ভাল লাগিব, যিহেতু বেলেগ মজা নহ'লেও মই কিবা এটা হ'লেও মজা, আপুনি ইয়াত অকণমান হ'লেও কিবা এটা মছলা এটা পাব, সেইটো মই জানো। গতিকতে আপুনিও চাব।
তো আজি মই গানটো আৰম্ভ কৰিছোঁ সীমান্ততাৰ এটা গান একদম বহুত ধুনীয়া গান বহুত পপুলাৰ গান আৰু আপুনি কেনেকুৱা হয় মোক কমেণ্টত জনাব আৰু মই পুনৰ পৰা আকৌ এবাৰ কৈছোঁ যদিহে এনেকুৱা ধৰণৰ মিউজিক ধৰক ডিজিটেলি যিটো আপোনাৰ ডিজিটেলি মানে গানৰ সৈতে বাদ্যযন্ত্ৰৰ যদি কিবা এপছ আছে বা ৱেবছাইট আছে আপুনি মোক নিশ্চয় জনাব ঠিক আছে বলক আমি গানটো আৰম্ভ কৰিছোঁ এই পাহাৰৰে ধুনীয়া ছোৱালীজনী ঐ পাহাৰৰে ধুনীয়া ছোৱালীজনী ও গদা পানী মই যদি তাইও ডালিমি এই গদা পানী মই যদি তাইও ডালিমি পাহাৰৰে ধুনীয়া ছোৱালীজনী ঐ পাহাৰৰে ধুনীয়া ছোৱালীজনী ও গদা পানী মই যদি তাইও ডালিমি এই গদা পানী মই যদি তাইও ডালিমি এই পাহাৰৰে কাবে বাটেৰে গাড়ী চলাই অহা যোৱা কৰোঁতে পাহাৰৰে কাবে বাটেৰে গাড়ী চলাই অহা যোৱা কৰোঁতে ঐ চকু পৰি জানৈ হ'ল চিনাকি চকুতে চকু পৰি হ'ল চিনাকি ও গদা পানী মই যদি তাইও ডালিমি ও গদা পানী মই যদি তাইও ডালিমি পাহাৰৰে ধুনীয়া ছোৱালীজনী ঐ পাহাৰৰে ধুনীয়া ছোৱালীজনী ও গদা পানী মই যদি তাইও ডালিমি ও গদা পানী মই যদি তাইও ডালিমি ধন্যবাদ যদিও অকণমান কিবা এটা ভাল পাইছে তো আপুনি মোৰ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া মই সদায় কিবা এটা হ'লেও উৎসাহ পাম ধন্যবাদ